সেইটো ইনফেক্ট কালি ৰাতি যে আমাৰ ডিএছপি হেডকোৱাৰ্টাৰ ত্ৰিদীপ কুমাং যে অভিযানটো চলালে সেইটোৰ পিছত যে উদ্ধাৰ হ'ল দিছ ইজ ভেৰি শ্বকিং টু আছ আমাৰ কাৰণে কিউকি যে আমি বস্তু পাইছোঁ এইটো ফেক ডকুমেণ্টছ কৰিলে ঠিক নহ'ব হয়তো ইটছ অৰিজিনেল ডকুমেণ্ট উইথ ৱাটাৰ মাৰ্কছ যিটো থাকে মানে যিটো জেনুইন ইছ্যু হয় সেই চাৰ্টিফিকেটটো এনেকুৱা লাগি আছে প্লাছ তাত যি অথৰাইজড অফিচাৰ থাকে তাৰ ছিগনেচাৰো আছে কিন্তু বস্তুটো ব্লেংক আছে তো সেইটো এতিয়া আমাক ডেফিনেটলি এইটো ইমান অকেলা বহি এটা ডিটিপিৰ কাম নহয় সেইটো ডেফিনেটলি একটা সিন্ডিকেট আছে এটা সাম সৰ্ট অফ অৰ্গেনাইজড ক্ৰাইম আছে যিটো বহুত মানুহ মিলি লৈ সেইটো কৰি আছে এণ্ড আই এম চিয়'ৰ সেইটো ভিতৰত ভাল কৰি তাৰ ভিতৰত গ'লে বহুত বস্তু ওলাব সেইকাৰণে seeing the gravity of the situation, seeing the different type of যেনেকৈ অৰ্গেনাইজেশ্যনছ অফিচিয়েলছ অফিচেছ যিটো তাৰ লগত জড়িত থাকিব পাৰে প্লাছ দ্য ৰিকুৱাৰমেণ্ট অফ ভেৰিফাইং মেনি অফ দ্য ইছ্যু ডকুমেণ্টছ যিটো অলৰেডি ডকুমেণ্টছ ইছ্যু হৈছে সেইটো কিমান সঁচা আছে কিমান মিছা আছে সেইটো অলপ চাব লাগে সেইকাৰণে আমি এটা মানে ৰিকুৱেষ্ট কৰিম আমাৰ অথৰিটিজ কি দিছ কেছ শুড বি ইনভেষ্টিগেটেড বাই দ্য CID এইটো এটা চেণ্ট্ৰেলি ইনভেষ্টিগেট কৰি কিউকি সেই যে ফলআউটছ আছে সেইটো গোটেই অসমত হ'ব এইটো খালী নগাঁৱৰ নহয় তো আই এম চিয়'ৰ কি এই যে টেণ্টিকলছ আছে পূৰা অসমত জড়িত আছে তো সেইকাৰণে আমি অলৰেডি মানে ইনফৰ্মলি জনাইছোঁ আৰু আমি এটা ফৰ্মেল ৰিকুৱেষ্ট পঠাব বিচাৰোঁ কি দিছ কেছ হেজ টু বি এণ্ড শুড বি ইনভেষ্টিগেটেড বাই CID মূল অভিযুক্ত যিজন খালেক তেওঁ কিবা সম্ভেদ পোৱা গৈছে নেকি দেখো তাকো মূল কোৱাটো ঠিক নহ'ব মূলটো হয়তো ক'ত বহি আছে নাজানে কোনো নাজানে সেই মানুহটো য়েছ যে মানুহটো পলাইছে তাত দিয়ে আমি ভাবিছোঁ কিয় পলাইছে সেইকাৰণে আমি তাক মূল কৈ আছোঁ খালেকক পাব লাগে 65 ইয়াৰ্ছৰ মানুহ হয় ডেফিনেটলি এই বেচিছ বস্তুটো তাক ধৰিলে আমি আৰু জানিব পাৰোঁ কি কোনে আছে তাৰ ভিতৰত কি আছে বাট যি অ'নাৰ আছিলে ঘৰৰ মকবুল হুছেইন তাক অলৰেডি গ্ৰেফতাৰ কৰা হৈছে এণ্ড উই বিলিভ দ্যাট এনেকুৱা হ'ব নোৱাৰে কি যি অ'নাৰ নাজানে ইমান ডাঙৰ এটা তাত প্ৰিণ্টিং প্ৰেছ বা এটা চাৰ্টিফিকেট ইছ্যুইং একটা অথৰিটি খুলি বহি আছে যে ইউ টেল দ্য নেম অফ দ্য চাৰ্টিফিকেট এণ্ড ইট ইজ বিং ইছ্যুড বাই দে কোনো এটা চাৰ্টিফিকেট নাই যিটো তাত নাপাব এইটো খালী লোকেল নহয় লোকেল স্কুল কলেজৰ নহয় এইটো ইভেন দ্য ইউনিভাৰ্চিটিজৰ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ পাইছোঁ মাদ্ৰাছা বৰ্ডৰ পাইছোঁ এণ্ড উইথ দ্য ছিগনেচাৰ অফ দ্য অথৰাইজ তো ডেফিনেটলি বাটো যিটো আমাৰ গভৰ্ণমেণ্ট প্ৰেছ আছে তাত দিয়ে কোনো লিকেজ হৈছে বা মাজত কোনো মানুহ আছে বা অফিচেছত কোনো মানুহ আছে যিটো লিক কৰিছে সেই ইন ডেপথ ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আমি সেই কেছটো বিচাৰোঁ কি ইট ইজ আ ফিট কেছ টু বি ইনভেষ্টিগেটেড বাই CID তাত কিন্তু দেখা পোৱা গৈছিল যে তাত যিসমূহ চাৰ্টিফিকেট পোৱা গৈছিল তাত বহুতৰ কিন্তু নাম আছে নাম ঠিকনাও ইতিমধ্যে আমি দেখা পাইছিলোঁ সেইসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি সেইটো ভেৰিফাই কৰিব লাগে প্ৰথম কি ইজ ইট কি সেইটো ব্লেংক চাৰ্টিফিকেট কিউকি আমি বহুতকৈ ব্লেংক পাইছোঁ বহুতত আমি নাম পাইছোঁ তো এইটো হ'ব পাৰে কি ব্লেংক চাৰ্টিফিকেট লৈ আপুনি পইচা বিনিময় যি ক'ব যি মাৰ্কশ্বিট বিচাৰে তাত ইছ্যু কৰি দিয়া হ'ব তো এইটো ডেফিনেটলি নিডছ ইনভেষ্টিগেশ্যন অলপমান ফৰেনচিক ইনভেষ্টিগেশ্যনো কৰিব লাগে তাত তো এইটো ইন ডেপথ ইনভেষ্টিগেশ্যনৰ কাৰণে আমি বাৰ কৈ আছোঁ দিছ নিডছ এন ইনভেষ্টিগেশ্যন বাই চেণ্ট্ৰেল এজেঞ্চি বি CID আব্দুল খালেক এইটো বটদ্ৰৱাৰ ফালে শুনিছোঁ আছে মকবুল হুছেইনৰ এইটো ঘৰ হয় তাৰ দুজনী ঘৈণীয়েক আছে নেকি এজনী বেচামাৰীত থাকে এজনী ইয়াত থাকে নেকি সেইটো ডিটেইলছ এতিয়া আব্দুল যিজন খালেকৰ কথা কৈছে তেওঁ আমি খবৰ পোৱা মতে নগাঁও কোৰ্টতে তেওঁ তলনি কাম কৰে সেই বিষয়ে কিবা আপোনালোকে সেইটোতো অলপ ইনভেষ্টিগেশ্যন কৰিলে আমি বেকগ্ৰাউণ্ডটো ভালকৈ পাম এতিয়াতো যিটো শুনিছোঁ বাট উই নিড টু ইনভেষ্টিগেট টু ইষ্টাব্লিছ তাৰ আইডেণ্টিটিটো কি হয় অলপ ইনভেষ্টিগেট কৰিব লাগে